Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এক মিনি ব্লগলৈ। আজি পহিলো কাপোৰত মানে হালত গাঁৱলীয়া মানুহ যেহেতু কাপোৰ বব লাগিবই সেই কাৰণে মাৰ লগতে মই ফুল বসা শিকিছো। এই আমাৰ মা হয় আৰু এইফালে মায়ে শিকাই আছে এনেকে মাও ইফালে মায়ে 4টা মান বাছিছে আৰু মই ইফালে বাছি আছো আৰু এনেকে চাই থাকক আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু এয়া দেউতাই এনেকৈ ফুলনি বাগিচাখন ঠিক কৰিলে আৰু ইফালে চিনেমা হিৰো ওলাইছে মানে বান্দৰ ওলাইছে। বান্দৰ দেখা পালে আৰু আমাৰ ইয়াতে মানে বান্দৰ নাই যে সেইকাৰণে আমি ডাৱৰি চাবলৈ গ'লোঁ, কিন্তু বান্দৰটো ভালকৈ উঠাব নোৱাৰিলোঁ, ইফালে গ'ল আৰু ইফালে আহিছিলে আমাৰ ওচৰৰে ল'ৰাটো, ইয়াক বোলে ভিডিঅ' কৰিব লাগে মানে ফটো উঠাব লাগে, তাক কেনেকৈ ভিডিঅ' কৰি দিলোঁ। আকৌ ইফালে দুপৰীয়া ফুলনি বাগিচাখন এনেকৈ চাফা কৰিলোঁ দেউতা মই এনেকৈ মিলি। আৰু ইফালে সন্ধিয়া ইহঁতৰ ডান্স চাওক।